Hello everyone. মধু প্ৰাইভেচি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ বুলি নকওঁ, মোৰহে পেটটো বেয়া। মোৰ কালি নগাঁও আহি পোৱাৰ পিছত পেটটো খুবেই বেয়া। গোটেই ৰাতি মানে মই পেটৰ বিষত হোৱা নাইকিয়া, গোটেই ৰাতি উজাগৰে আছোঁ। কিন্তু ইহঁতি তাৰমানে প্লেনিং বনাই থৈছিলে আজি তাৰমানে ফুৰিবলৈ যাব, পাৰ্কলৈ যাব। এতিয়া মানে দুইটাই মোৰ লগত লাগি আছে, প্ৰাইভেচি আৰু ৰিয়ান দুইটাই লাগি আছে। মই মানে ভাল হ'ব লাগে সোনকালে, দৰৱ খাই ভাল হৈ সিহঁতক পাৰ্কলৈ নিব লাগে। এতিয়া ময়ো বাৰু গাটো মোৰ বিৰাট দুৰ্বল লাগিছে, তথাপিও মই টেবলেট খালোঁ। সেইকাৰণে আজি ওলাই নাযাওঁ বুলিয়ে ভাবিছিলোঁ। খুব বতাহ, ইয়াত ৰ'দটো আছে কিন্তু মুকলি জেগাৰ কাৰণে নেকি খুব বতাহৰ কাৰণে ওলাবলৈও ভয় লাগিছে। কিন্তু তাহাঁত দুইটাই নামানে। এটাই কৈছে মা তুমি সোনকালে ভাল হোৱা, দৰৱটো খাই আমি পাৰ্কলৈ যাম। আৰু সৰুজনে কৈছে জেঠাই তুমি প্লিজ দৰৱটো খাই সোনকালে ভাল হোৱা, আমি পাৰ্কত যাব লাগিব নহ'লে আমি যাব নাপাম নহয়, তুমি ভাল হোৱা। এতিয়া উপায় নোহোৱাত মানে মই বিচনাৰ পৰা উঠি আহিছোঁ। তাহাঁতক তাৰমানে আজি নিবই লাগিব পাৰ্কলৈ। সেইকাৰণে আজিৰ ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাব দেই। বহুতে শেষলৈকে নাচায়, অলপ চাই থৈ দিয়ে। তেতিয়া মানে শেষলৈকে চালে ভাল লাগে আৰু বনায়ো ভাল লাগে। গতিকে প্লিজ ভিডিঅ'টো শেষলৈ চাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে চাই থাকক আজিৰ ভিডিঅ'টো। এইটো আমাৰ ৰিয়ান বেবীয়ে খাইছে, চাওঁ মুখখন ৰিয়ান বেবী। মজা। এইফালে কোনে খাইছে চাওঁ, খাই দিয়া, আলু এটা খাই দেখাই দিয়া। এইয়া চিয়াই নিজে খাইছে দেই আজি পেট বেয়া কাৰণে আলু আৰু কাচকল পিটিকা। খুব ভাল ল'ৰা দেই, খুব ভাল ল'ৰা, লক্ষী ল'ৰা হয় এইটো একদম। খোৱা কলিজাটো ৰ'বা। খাইছানে চিয়া? ৰিয়ান বেটা খাইছানে? গুড বয় দেই।
তাৰমানে আমি পাৰ্কৰ পৰা আহিলোঁ যে, পাৰ্কৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল, তাতে সেইখিনিতে শেষ কৰি আজি নেক্সট ডে আমি ৰাতিপুৱা নগাঁৱত থকা মৃত্যুঞ্জয় মন্দিৰলৈ যাব ওলাইছোঁ। তো যিসকলে গৈছে তেওঁলোকেতো দেখিছেই, আৰু যিসকলে যোৱা নাই, যিসকলে দেখা নাই, তেওঁলোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাব দেই, তেন্তে চাই থাকক। নগাঁও চহৰৰ পৰা 12 কিলোমিটাৰ আঁতৰত আৰু মোৰ ভণ্টিৰ ঘৰৰ পৰা প্ৰায় 6 কিলোমিটাৰত আছে এই মহামৃত্যুঞ্জয় মন্দিৰটো। বহু দিনৰ পৰাই আশা পুহি ৰাখিছিলোঁ ইয়ালৈ যোৱাৰ, কিন্তু সময় সুবিধা বা কিবা কাৰণত মিলা নাছিলে। এইবাৰ ভণ্টিৰ ঘৰলৈ গ'লোঁ যেতিয়া তালৈও এপাক যোৱাৰ আশা পুহি ৰাখিছিলোঁ, মিলে যদি যাম বুলি, কিন্তু ভগৱানৰ কৃপাত যাবলৈ পালোঁ আৰু খুব ভাল লাগিলে গৈ। বিশেষকৈ মন্দিৰটোৰ চৌকাঠটো ইমান ধুনীয়া আৰু ইমান ধুনীয়া বতাহ এটা মাৰি আছিলে, ঘূৰি আহিব মনেই যোৱা নাছিলে, যেন বহুত দেৰি তাত বহিয়ে থাকিম। চকচোন ইমান পৰিপাটিকৈ ৰাখিছে, চাইডে ধুনীয়া সৰু এই চাকি ধূপৰ দোকান, আৰু চেণ্ডেল খুলি থোৱাৰ ঠাই বেলেগ, ধূপ জ্বলোৱাৰ ঠাই বেলেগ। চাকি ধূপ মানে ভিতৰত জ্বলাবলৈ নিদিয়ে, সেয়া বাহিৰতে জ্বলাব লাগিব, ভিতৰত মাত্ৰ সেৱা কৰিবহে পাৰিব। শিৱৰ লিংগটো দেখি এনেকুৱা লাগে যেন চায়ে থাকিম, এনেকুৱা মনোমোহা দৃশ্য। মানে ইমান ডাঙৰ শিৱলিংগ আমিতো অসমত ক'তো দেখাই নাছিলোঁ। এইখিনি হ'ল চাকি আৰু ধূপ জ্বলোৱা ঠাই মন্দিৰৰ বাহিৰত। ইয়াত ধুনীয়াকৈ চাকি জ্বলাবৰ বাবে এনেকৈ ষ্টেণ্ড লগাই দিছে, আৰু এটা চাইডে এনেকৈ ষ্টেণ্ড কেইডালমান দি দিছে, আৰু এটা চাইডে আপোনাৰ টেবুল পাৰি দিছে। এইবোৰ এনেকুৱা মানে ৰেক টাইপৰ দি দিছে ইয়াতে চাকি ধূপ জ্বলাবলৈ। চাকি জ্বলাবলৈ কিন্তু বিৰাট কষ্ট হৈছিলে, ইমান বতাহ, মানে চাকি জ্বলেই নাখায় আৰু নুমাই যায় বাৰে। এইটো অকমানিটো দেখিছেনে, তলত বহি লৈ চাই আছে। এয়া মন্দিৰৰ মেইন দুৱাৰেদি আমি সোমাই গৈছোঁ। মেইন দুৱাৰ মানে এইখিনি হ'ল আপোনাৰ মন্দিৰৰ ভিতৰলৈ যোৱা এণ্ট্ৰেঞ্চটো। আকৌ ইয়াত লাইন পাতিব লাগে। সিদিনা আমি ৰাতিপুৱা গ'লোঁ যে ইমান মানুহৰ ভিৰ নাপালোঁ। ইয়াৰ পৰা এনেকৈ খোজকাঢ়ি যাব লাগে, গৈ এয়া শিৱলিংগটোৰ ভিতৰতহে আছে আচল মন্দিৰটো। অকমানিটো আৰু প্ৰায়ুচিয়ে বৰ ভাল পাইছে দৌৰিবলৈ। এয়া এনেকৈ ভিতৰলৈ সোমাই যায়, আৰু ভিতৰত আপোনাৰ শিৱলিংগ এটা আছে, আৰু যিবোৰ খুঁটা আছে, খুঁটাটো বৰ ধুনীয়া কাৰুকাৰ্য কৰা আছে, আৰু ওপৰৰ চিলিংখনেই হওক বা ছাইডৰ ৱালবোৰেই হওক, চবতে মানে শিৱৰ এটা ৰূপ দেখুওৱা গৈছে। মই মানে প্ৰসাদখিনি লৈ অলপ দেৰি তাত ৰখি গোটেই মানে চিত্ৰখিনি চাইছোঁ। ওপৰৰ চিলিংখন বা ছাইডৰ ৱালখন, প্ৰতিটো ছবিয়েই বেলেগ, প্ৰতিটোতে ছবিতে মানে শিৱৰ বেলেগ ৰূপ এটা দেখুওৱা হৈছে। এয়া হৈছে প্ৰসাদ, এয়া আমি যি আগবঢ়াইছোঁ সেয়া তেওঁলোকে পূজা কৰি আমাক ঘূৰাই দিয়ে, আৰু তাৰ ফালৰ পৰাও কিবা অলপ প্ৰসাদ আমাক দি পঠিয়ায়, আৰু লগতে নিৰ্মালি। এয়া চৌহদটো, ইয়াত ইমান ধুনীয়া লাগিলে বহি সেইখিনি সময়ত,
আৰু এয়া শিৱলিংগটোৰ ওপৰত চাওক মৌচাক, বিৰাট মৌ আছে। মই ভাবিছোঁ এইখিনি মৌখিনি তেওঁলোকে পুহিছে নেকি, বহুত মৌচাক আছে। এয়া প্ৰায়ুচীৰ পিছফালে ভণ্টিৰ শাহুমা, মাহী খুব মৰমীয়াল। এইজনী প্ৰায়ুচী প'জ দি বহি আছে, ময়ো অলপ প'জ দি ফটো তুলিলোঁ। এয়া আমি শিৱৰ মন্দিৰত সেৱা কৰি ঘৰলৈ বুলি ঘূৰি আহিলোঁ। তালৈ যোৱা ৰাস্তাটোও খুব ভাল লাগিলে। চাৰিওফালে আপোনাৰ সেউজীয়া ধাননি পথাৰো আছে, গছ গছনিও আছে। সেই ৰাস্তাটো দি ওলাই আমি এইটো মেইন ৰাস্তা পালোঁ। এইটো হ'ল আপোনাৰ গোলাঘাট টু গুৱাহাটী যোৱা মেইন ৰাস্তাটো আৰু। হয় নেকি? গামি বেয়াৰ। কোনটো গামি বেয়াৰ নেকি? এইটো পুচি কেটহে হয়। দেখিছ ইমান বছ মাছ। হেল্ল' এভৰিৱান, আমি মন্দিৰৰ পৰা আহিলোঁ। আমি মন্দিৰৰ পৰা আহিলোঁ। আহি চাহ খালোঁ। এতিয়া আমি কি কৰিম? এতিয়া আমি ভাত খাম। এইটো ভিডিঅ' কালিয়ে আৰম্ভ কৰা, গতিকে এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ। গতিকে এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ। টিল দেন বাই বাই।